অসমীয়া ব্যঞ্জন বৰ্ণবোৰ ইংৰাজীত ব্যৱহাৰ শব্দ অনুসৰি কত কে ব্যৱহাৰ হয়, খত কে এইচ ব্যৱহাৰ হয়, গত জি ব্যৱহাৰ হয়, গহত জি এইচ ব্যৱহাৰ হয়, অংগত এন জি ব্যৱহাৰ হয়, প্ৰথম চত চি এইচ ব্যৱহাৰ হয়, দ্বিতীয় চত চি ডবল এইচ ব্যৱহাৰ হয়, বৰকাৰ্যত জে ব্যৱহাৰ হয়, জহত জে এইচ ব্যৱহাৰ হয়, নিয়ত ৱাই ব্যৱহাৰ কৰা হয়, টত টি ব্যৱহাৰ হয়, থত টি এইচ ব্যৱহাৰ হয়, ডত ডি ব্যৱহাৰ হয়, দহত ডি এইচ ব্যৱহাৰ হয়, মূৰ্ধন্যত এন ব্যৱহাৰ হয়, তত টি ব্যৱহাৰ হয়, থত টি এইচ ব্যৱহাৰ হয়, দত ডি ব্যৱহাৰ হয়, দহত ডি এইচ ব্যৱহাৰ হয়, দন্ত্যনত এন ব্যৱহাৰ হয়, পত পি ব্যৱহাৰ হয়, ফত পি এইচ বা এফ ব্যৱহাৰ হয়, বত বি ব্যৱহাৰ হয়, বহত বি বা বি এইচ ব্যৱহাৰ হয়, মত এম ব্যৱহাৰ হয়, অন্তস্থত ৱাই ব্যৱহাৰ হয়, ৰত আৰ ব্যৱহাৰ হয়, লত এল ব্যৱহাৰ হয়, অব্বত ডব্লিউ ব্যৱহাৰ হয়, তালব্যহত এছ এইচ ব্যৱহাৰ হয়, দন্ত্যহত এছ ব্যৱহাৰ হয়, হত এইচ ব্যৱহাৰ হয়, ক্ষিয়ত কে এছ এইচ ব্যৱহাৰ হয়, দৰত আৰ ব্যৱহাৰ হয়, দৰত আৰ ব্যৱহাৰ হয়, অন্তস্থত ৱাই ব্যৱহাৰ হয়। ইয়াতে এটা কথা মনত ৰাখিব, অন্তস্থ আৰু অন্তস্থ দৈৰ্ঘ্যতে ৱাই হয়, দৰৰ দৈৰ্ঘ্যতে আৰ হয়। ব্যঞ্জনত টি ব্যৱহাৰ কৰা হয়, অনুস্বৰত এন জি ব্যৱহাৰ কৰা হয়, বিসৰ্গত এইচ ব্যৱহাৰ কৰা হয়, চন্দ্ৰবিন্দুত এন ব্যৱহাৰ কৰা হয়। আমি এতিয়া ব্যঞ্জন বৰ্ণৰ বিষয়ে শিকিলোঁ। এতিয়া যদি কোনোবা অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। এতিয়া আমি আহোঁ স্বৰ বৰ্ণলৈ। অত এ ব্যৱহাৰ হয়, আত এ ব্যৱহাৰ হয়, হস্ৰইত আই ব্যৱহাৰ হয়, দীৰ্ঘইত আই ব্যৱহাৰ হয়, হস্ৰউত ই ব্যৱহাৰ হয়, দীৰ্ঘউত ই ব্যৱহাৰ হয়, ৰিত আৰ আই বা আৰ ডবল ই ব্যৱহাৰ হয়, এত ই ব্যৱহাৰ হয়, ঐত এ আই ব্যৱহাৰ হয়, উত ও ব্যৱহাৰ হয়, ঔত এ ইউ বা ঔ ইউ ব্যৱহাৰ হয়। এতিয়া স্ববৰ্ণৰ চিহ্নবোৰ আকাৰ, ইকাৰ, হস্ৰইকাৰ চাওঁ আহা। অত কোনো কাৰ নাই এ ব্যৱহাৰ কৰা হয়, আত আকাৰ এ ব্যৱহাৰ কৰা হয়, হস্ৰইত হস্ৰইকাৰ আই ব্যৱহাৰ কৰা হয়, দীৰ্ঘইত দীৰ্ঘইকাৰ ডবল ই ব্যৱহাৰ কৰা হয়, হস্ৰউত হস্ৰউকাৰ ইউ ব্যৱহাৰ কৰা হয়, দীৰ্ঘউত দীৰ্ঘউকাৰ ইউ বা ডবল ও ব্যৱহাৰ কৰা হয়, ৰিত ৰিকাৰ আৰ আই বা আৰ ডবল ই ব্যৱহাৰ কৰা হয়, এত একাৰ ই ব্যৱহাৰ কৰা হয়, ঐত ঐকাৰ এ আই ব্যৱহাৰ কৰা হয়, উত উকাৰ ও ব্যৱহাৰ কৰা হয়, ঔত ঔকাৰ এ ইউ বা ঔ ইউ ব্যৱহাৰ কৰা হয়। আমি এতিয়া কিছুমান শব্দ গঠন কৰি চাওঁ আহা। এতিয়া চোৱা, ৰাম, আৰ এ এম, আৰ এ ৰ বুজাইছে, এ আকাৰ, এম এ ম বুজাইছে, ৰাম হৈছে। দ্বিতীয়টো চোৱা, কমল, কমলত চোৱা কে এ এম এ এল। যদি দুটা ব্যঞ্জন বৰ্ণ একেলগত থাকে তেতিয়াহ'লে ইংৰাজীত শব্দ গঠন কৰোঁতে ব্যঞ্জন বৰ্ণৰ মাজত এটা স্বৰবৰ্ণ বহে। সেইবাবে কে আৰু এমৰ মাজত এ হৈছে, এম আৰু এলৰ মাজত এ হৈছে। যদি কোনোবাই কিবা বুজা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ লগত সম্পৰ্ক থকা আৰু এটা ভিডিঅ' আছে, সেইটো আপোনালোকে চাব পাৰে।
লিংক ডিছক্ৰিপশ্যনত দিয়া আছে।